কাকে কব অভিমানী প্ৰতি খোজে নিয়ৰ কলা সৰাব এখনি প্ৰণয়নে নৈ তেজে তেজে আছে ডুবৈ বাবা কি গাই চবে তই কি গাই চবে আজি চাৰ অহা ভালেই হৈছে দে অলপ গানকে গোৱা হৈছে গাৰু মজা কিবা এটা গাচোন ভালকে ঐ চাৰ আহিছে কোনো থাক গান চান গাই নাথাক বেছিকে আহি যি টান প্ৰশ্ন সুধি থাকে তহঁতি কি উল্টা পুল্টা গাই নাথাকিবি মনে থাক ঐ তহঁতি কেইটাই কি অকল হুলস্থুল কৰি আছ গান চান গাই থাক পঢ়া শুনা কোনো মন নাইকিয়া হ'ল হা একো সুধিলেও নোৱাৰ চৰ এনে স্কুললৈ আহি থাক তহঁতি কেইটা এনেই নক'ব ছাৰ আমি স্কুললৈ আহোঁ যদি আমি পাৰোঁ পঢ়াত আমি চোকা হয় পঢ়াত আগতকৈ বহুত ভাল ৰিজাল্ট কৰিছা পজিশ্যন জানেই কি ৰিজাল্ট কৰিছ জনা আছে তহঁতি হা 1-2 নম্বৰ পাই কিনে পাছ কৰি আছ আৰু কি কৰিবি তাৰো ঠিক নাই বাৰু কচোন তহঁতৰ ঘৰত দেউতাহঁতে কেনেকৈ কি মহান কাম কৰিছে ক'ব পাৰিবি তহঁতি পাৰিম ছাৰ আমাৰ দেউতাহঁতেতো বহুত ভাল কাম কৰি থৈছে আপুনি শুনিলে পাগলা হৈ যাব ছাৰ বাৰু কচোন তেতিয়াহ'লে কি কাম কৰি থৈছে আমাৰ দেউতা যেতিয়া হেলিকপ্টাৰ চলাই গৈছিলে কোন জেগাত আছে তেতিয়া তোমাৰ আকাশ ফাটি যায় একদম আমাৰ দেউতাই মানে বুলেট চলাই গ'লে মাটি ফাটি গৈছিলে কিন্তু সেই বুলি কিন্তু মোৰ অহংকাৰ নাই ছাৰ দেই আৰু কচোন চিন্তু তোৰ দেউতাৰে কি কৰিছিলে ছাৰ মোৰ দেউতাৰ কথা কি ক'ম আমাৰ দেউতাই যেতিয়া পালিছিলে ন তেতিয়া মানে একদম জাঙিয়াটো ফাটি গৈছিলে ছাৰ জাঙিয়া ফাটি গৈছিলে একদম